ধাৰাপুৰৰ ফালৰ পৰা আহিলে আপোনালোকে দেখা পাব এনেকুৱা ধৰণৰ লাইটৰ ডেক'ৰেশ্যনটো খুব ভালেই আৰু আহিলে নিশ্চয় দেখা পাবই। এনেকুৱা ধৰণৰ যাতে আগলৈকো এনেকুৱা ধৰণৰ হয় বা ইয়াতকৈ যাতে আকৌ ভাল হয় বেছি, সেইটোৱে সকলোৰে এটা মনোভাৱ। মই ভাবোঁ যে সকলোৰে ভাল হওক আৰু পিছলৈও ভাল হৈ থাকিব বুলি আশা থাকিল। এনেকুৱা ধৰণৰ খুব সুন্দৰ কৰি সজাইছে লাইটৰ ডেক'ৰেশ্যনবিলাক, ভাল লাগিছে। এইফালে অকণমান বেছিকৈ থাকে, এইফালে সেই চাইডেও থাকে, সেইফালে অকণমান কমকৈ থাকে। মিৰ্জাৰ ফালৰ পৰাও অকণমান আছে আৰু ইয়াৰ ফালৰ পৰাও অকণমান সুন্দৰকৈ সজোৱা হৈছে। এইখিনিয়ে আৰু ভাল কৰি বনাইছে, বহুত সুন্দৰ কৰি বনাইছে। আৰু লাহেকৈ আমি এতিয়া ৰাস মণ্ডপৰ মেইন গেটটো পাম। তেতিয়াই মই ভিডিঅ'টো সমাপ্ত কৰিম। পাবলৈ হ'ল, এতিয়া মেইন গেটটো আহি পাইছোঁ লাহেকৈ। নিশ্চয় দেখা পাব পলাশবাৰী ৰাস মহোৎসৱৰ ৭২তম পলাশবাৰী ৰাস মহোৎসৱ এইবেলি। এইটোৱে। ইয়াতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো। বাই বাই।